1913 চনত হেনৰি মজলে দেখুৱাইছিল যে মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক। এই অনুসৰি মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটোক সংশোধন কৰা হৈছিল আৰু পাৰমাণৱিক সংখ্যাক আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হিচাপে লোৱা হৈছিল। আধুনিক পৰ্যাবৃত্ত সূত্ৰটো এনেদৰে ব্যক্ত কৰিব পাৰি: মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। আৰু ইয়াৰ ওপৰতে ভিত্তি কৰি আমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাখন সজোৱা হৈছিল। আজি আমি আধুনিক পৰ্যাবৃত্ত তালিকাৰ বিষয়ে আলোচনা কৰিম। যিহেতু আধুনিক পৰ্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজোৱা হৈছিল, গতিকে আমি জানিব লাগিব পাৰমাণৱিক সংখ্যানো কি। পাৰমাণৱিক সংখ্যা আচলতে পৰমাণু এটাত থকা প্ৰটনৰ সংখ্যাক বুজায়। যেতিয়া এটা মৌলৰ পৰা পাছৰ মৌললৈ যাওঁ তেতিয়া প্ৰটনৰ সংখ্যা পৰমাণুত প্ৰটনৰ সংখ্যা এককৈ বাঢ়ি গৈ থাকে আৰু সেইটো ক্ৰমত যেতিয়া আমি সজাওঁ সেই সজাই পেলাই আমি আধুনিক পৰ্যাবৃত্ত তালিকাখন পাওঁ। আৰু দেখা গৈছিল যে মৌলবোৰৰ বৰ্ধিত পাৰমাণৱিক সংখ্যাৰ ভিত্তিত যেতিয়া আমি সজাওঁ সিহঁতৰ ধৰ্মসমূহ অধিক শুদ্ধকৈ পূৰ্বানুমান কৰিব পৰা গৈছিল। উদাহৰণস্বৰূপে হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1। তাৰ অৰ্থ এইটোৱেই যে হাইড্ৰজেনৰ পৰমাণু এটাত প্ৰটনৰ সংখ্যা 1। ঠিক তেনেদৰে হিলিয়ামৰ পাৰমাণৱিক সংখ্যা 2। হিলিয়ামৰ পৰমাণুত প্ৰটনৰ সংখ্যা 2। ঠিক তেনেদৰে লিথিয়ামত প্ৰটনৰ সংখ্যা 3, সেই তাৰ পাৰমাণৱিক সংখ্যা 3। ঠিক তেনেকৈ বেৰিলিয়ামত প্ৰটনৰ সংখ্যা 4 আৰু পাৰমাণৱিক সংখ্যা 4। ঠিক তেনেকৈ বাকী মৌলবিলাকৰো তেনেকৈ প্ৰটনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ পাৰমাণৱিক সংখ্যাবিলাক ওলোৱা হয় আৰু সেইমতেই আমাৰ আধুনিক পিৰিয়ডিক টেবুলত আধুনিক পৰ্যাবৃত্ত তালিকাত সজোৱা হৈছে। আধুনিক পৰ্যাবৃত্ত তালিকাখনত 18টা থিয় স্তম্ভ আৰু 7টা অনুভূমিক শাৰী আছে। এইবোৰক ক্ৰমে বৰ্গ আৰু পৰ্যায় বোলা হয়। এই যে তোমালোকে দেখিছা থিয় থিয় স্তম্ভকেইটা এনেকুৱা 18টা আছে, এই থিয় থিয় স্তম্ভকেইটাক বৰ্গ বোলা হয়। আৰু এই যে পথালিকে যিকেইটা শাৰী আছে অনুভূমিক, এই শাৰীকেইটাক, এই 7টা যে শাৰী আছে, এই 7টা শাৰীক আমি পৰ্যায় বুলি কওঁ। আজি আমি কি কি শিকিলোঁ? প্ৰথমতে শিকিলোঁ যে আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হৈছে পাৰমাণৱিক সংখ্যা। দ্বিতীয়তে শিকিলোঁ মৌল এটাৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যাই হৈছে পাৰমাণৱিক সংখ্যা। তৃতীয়তে আমি শিকিলোঁ আধুনিক পৰ্যাবৃত্ত সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। আৰু চতুৰ্থতে আমি শিকিলোঁ আধুনিক পৰ্যাবৃত্ত তালিকাত 18টা থিয় স্তম্ভ যাক বৰ্গ বুলি কোৱা হয় আৰু 7টা অনুভূমিক শাৰী আছে যাক পৰ্যায় বুলি কোৱা হয় বা পৰ্যায় বোলা হয়। গতিকে আমি প্ৰথম খণ্ডত আধুনিক পৰ্যাবৃত্ত তালিকাৰ বিষয়ে এইখিনি শিকিলোঁ। আমি দ্বিতীয় খণ্ডত আৰু কিছুমান ধৰ্মৰ বিষয়ে আমি শিকিম। গতিকে আজিলৈ ধন্যবাদ।